নমস্কাৰ ৰাইজ, মই ডিকু। আজি আমাৰ জিঅ'গ্ৰাফী প্ৰেক্টিকেলৰ বাবে কলেজ এক্সকাৰ্ছনৰ এফালে যাম। গতিকে কেনেকুৱা পালে ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু ৰাইজ, মই যিমান পাৰিছোঁ সোনকালে ঘৰৰ পৰা ওলাই দিলোঁ আৰু গাড়ী যিহেতু ৰৈ আছিলে সেইবাবে সোনকালে আহি গাড়ীত উঠিলোঁ আৰু আহি আমি কলেজ পাই গ'লোঁ। আৰু এইকেইটা মোৰ লগৰকেইটা দেই ৰাইজ। হাই, হেল্ল', নমস্কাৰ। আমি আজি যাম ৰাইজ, আমি আজি জিঅ'গ্ৰাফীৰ প্ৰেক্টিকেলৰ কাৰণে যাম চিতাজখলা। লোকেশ্যনটো ক'ব এইফালে। খুব ধুনীয়া প্লেচ চিতাজখলা আমাৰ আমলিঘাটত আছে। অলপমান ভিতৰত সোমাই গ'লে পাব আপোনালোকে আহিব। লোকেশ্যনটো ধুনীয়া, মন্দিৰ আছে, পাহাৰ আছে, নদী আছে, খুব ধুনীয়া পৰিৱেশৰ লোকেশ্যন। সেইখিনি আমি দেখাম। গতিকে গোটেই কমপ্লিট ব্লগটো চাব লাগিব আৰু কেনেকুৱা পালে জনাব। আৰু যিহেতু আমি কলেজলৈ সোনকালে আহিলোঁ, কলেজত অলপ ষ্টুডেণ্ট কম বাৰু, যি কি নহওক এয়া হৈছে আমাৰ এক্স-AGS কৌশিক দাস। এইফালে এতিয়া সকলো আহি পাই গ'লহি। এতিয়া আমি চব ৰেডি হৈছোঁ প্ৰায়, যাম আৰু মানে গাড়ীবিলাক আছে, এইবিলাক চব ৰৈ আছে, চব যাম আৰু খালি গাড়ীৰ কাৰণে চিট নাই কাৰো কাৰণে। তিনিটা বাহিৰত ৰখি গ'ল। আৰু এতিয়া আমি কলেজৰ পৰা ওলাই দিলোঁ ৰাইজ। কিমান দূৰ আহিলোঁ, কি আহিলোঁ ইমান ভালদৰে নাজানো। মুঠতে আহি আমি জেগা পাই গ'লোঁ। পাই গ'লোহি। বাকী ক'ত কি যাব লাগে নাজানো, মুঠতে আহি আছোঁ। আৰু এইফালে ফিল্ড চাৰ্ভে কাৰণে মানুহৰ ঘৰে ঘৰে সোমাই গৈছোঁ আৰু কেনেকৈ কৰিব লাগে আমাক মেমে শিকাই দিছে যিহেতু, সেইকাৰণে আমি কৰি গৈছোঁ। বাকী আপোনালোকে চাওক আমি কেনেকৈ কৰিছোঁ কামবোৰ। এইফালে ৰাইজ আমি মানুহৰ ঘৰে ঘৰে সোমাই পৰিছোঁ, কিন্তু এয়া মানুহ আমি কাকো চিনি নাপাওঁ দেই ৰাইজ। মাথো নমস্কাৰটো দি ল'ব পাৰিলে সকলো কাম কৰি গ'লোঁ এফালৰ পৰা। চাৰ্ভে কৰি আছোঁ পুৰা কৰিছোঁ, কিন্তু প্ৰেক্টিকেল কৰিব আৰু ৰ'দ দিছে অলপ, কিন্তু ঠাণ্ডা দিন কাৰণে অলপ একচেপ্ট কৰিব পৰা গৈছে বাৰু। যি কি নহওক আপোনালোকে চাই থাকক এণ্ডিঙলৈকে, ভিডিঅ'টো মজা কৰি দিয়ক। খানাটো আছে ৰাইজ, খানা খাবলৈ গৈ আছোঁ, মানে ফিল্ড চাৰ্ভে কৰি হ'ব। তাৰপিছত খানা খাম, খানা। তো ফাইনেলি গাইজ আমি আহিছোঁ এতিয়া জিঅ'গ্ৰাফী প্ৰেক্টিকেলৰ কাৰণে। তো এতিয়া আমি আৰু এখন ঘৰত সোমাইছোঁ, এতিয়া আমাৰ লগত থাকিব গাইজ। ব্যৱসায় কৰে নে খেতি কৰে? ৰ'দ দিছে একদম বাম্পাৰ ৰ'দ, একদম ফাটি গৈছে গৰমত। আৰু এফালে চাওক একদম ফাটি গৈছে ৰ'দত বাৰু। চাই থাকক ৰাইজ, আমি ফিল্ড চাৰ্ভে কৰি মানুহৰ ঘৰ শেষ কৰি দিলোঁ আৰু এতিয়া আমি কিলিং নৈ পাৰে গৈ আছোঁ আমি খানা খোৱা জেগালৈ।
গতিকে বলক আপোনালোকে চাই থাকক গাইছ ফিল্ড চাৰ্ভে কৰি যেতিয়া এলাহ লাগে তেতিয়া এই ইয়াত দেখিছেনে কি আহি গৈছে কল 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 দিছে এইফালে এই ভাই কল লৈ আহিছিলে বেগত ভৰাই আৰু এতিয়া কলকেইটা খাওঁ আৰু ই আগত দেখিব গৈছে দেখিছে সিহঁতে যদি গম পায় কল হাতৰ পৰা কাইকৈ লৈ যাব নাই কলকেইটা মনে মনে লুকুৱাই লৈছোঁ আৰু এতিয়া খাওঁ এইপিনে ভুৱন চৰকাৰ কল খোৱাত বেয়া বেছি আৰু ৰাইজ খোজকাঢ়ি কাঢ়ি অৱস্থা বেয়া হৈ গৈছে মানে আমি খানা খোৱা জেগাটোলৈ অলপ খোজকাঢ়িব লাগিব আৰু সেইকাৰণে খোজকাঢ়িতে গৈ আছোঁ মানে আমি যিফালে খোজকাঢ়ি গৈ আছোঁ সেইফালে গাড়ী মটৰ বেছি নচলে গতিকে এখন আহিছিলে সৌৱা ওলমি ওলমি হ'লেও গ'ল গাইছ এইটো হৈছে আমি অথনিৰ পৰা আহি থকা সেই আমাৰ ডেষ্টিনেশ্যনটো আৰু এই ওপৰলৈকে চব উঠি গৈছে আৰু এইটো হৈছে সীতাজখলা মন্দিৰ আৰু ইয়াৰ পাৰতে আছে এখন কিলিং নৈ আৰু এই কিলিং নৈতে আহি এতিয়া সকলোৱে মুখ হাত ধুই লৈছে আৰু মই এতিয়ালৈকে ধুব পৰা নাই বাৰু মই ইয়াতে বহিয়ে আছোঁ ৰাইজ মানে কি হয় এই ভৰিয়াত ধুব লাগে সেইফালে জেগা নাই সেইফালে ঘাটকেইটাত চব ল'ৰা ছোৱালী নামি গ'ল আৰু সেইটো কাৰণে আমি চাৰিটা আহিলোঁ সেইপিনে বাবা গৈ আছে অকলে নামি আৰু ইয়াতে আমি ভৰিয়াতকেইটা ধুই লওঁ ধুই পেলাই লাহেকৈ উঠি যাম আপোনালোকক দেখাম আপোনালোকে চাই থাকিব এতিয়া ভৰিয়াতটা ধুই লওঁ দিয়ক ইয়াতে ৰাইজ যিহেতু মই সাঁতুৰিব কৰিব নাজানো গতিকে লগৰটো হাতত ধৰিয়ে ভৰিয়াতটা যেন তেন ধুইছোঁ আৰু দিয়ক গাইজ এই কিলিং নদীত নামি ভৰিয়াত চৰিয়াত ধুই ল'লোঁ মুখ ধুই ল'লোঁ আৰু এতিয়া এই পাহাৰ আছে ওখ সেই পাহাৰত অলপ উঠিব চেষ্টা কৰোঁ যদি মেমতে নবকে আৰু তাৰপিছত খানা খাম আৰু যামগৈ দিয়ক এই বে ৰাইজ বেয়া ওখ মোবাইলত কেপচাৰ হ'ব পাৰিছে না নাজানো কিন্তু মুঠতে বেয়া ওখ এতিয়া ওপৰলৈ উঠি আছোঁ বাকী কেমেৰা কেনেকুৱা হৈছে সেইটো ন মেটাৰ বাট ভাল লাগিছে একদম ধুনীয়া লাগিছে উঠি দৌৰি উঠাটো মজা বেলেগ হ'ব চাগে দৌৰি উঠিম কিন্তু এই পাহাৰত মানে হেৰি কৰি উঠিব নোৱাৰে জোতা চেণ্ডেল চ' খালী ভৰি উঠি আছোঁ গাইজ খালী ভৰি উঠি আছোঁ বহুত ওখ হয় বহুত ওখ আপোনালোকক একদম টপত গৈ দেখাম একদম টপত গৈ একদম তলটো দেখাম কেনেকুৱা লাগে চাব গাইজ সেয়া আছে একদম পাহাৰৰ চবতকৈ ওখ জেগাখিনি আৰু ইয়াতে আমাৰ লগৰ গোটেইকেইটাই বহি ভাগৰ জীয়াইছে মই ভিডিঅ' শ্বট লৈ একদম এই জংঘলৰ মাজত ঠিক নহয় আৰু পাহাৰ লগতে আৰু এতিয়া আমি তলত নামি যাওঁ গাইজ একদম পাহাৰৰ চবতকৈ ওপৰত আমিকেইটা আৰু এটা কথা কওঁ হা মানে কি শকত হ'লে কি হয় চাব আমি ক্ষীণ কাৰণে উঠি আহিব পাৰিছোঁ আমাৰ কোনো ভাগৰ বোলা ফিল হোৱা নাই কিন্তু শকত হ'লে ফিলটো এইটো ভুৱন পেটলা একদম চবতকৈ ওপৰত আহি শুই আছে বাৰু ৰাইজ হ'ব দিয়ক বহুত ওপৰলৈ উঠিলোঁ এতিয়া তললৈ নামি থাকোঁ বাকী যিমান পাৰোঁ আপোনালোকক দেখা থাকিম আপোনালোকে চাই থাকক এতিয়া আমি তলত নামোঁ ৰাইজ এইটো একেবাৰে ছাতি লৈ ওপৰলৈ উঠি আহিছে তথাপি মানে সি ওপৰলৈ উঠিব দে জলদি কিবা এটা কওঁ আৰু ৰাইজ এইফালে আমাৰ খানা বনাই আছিল আৰু খানা বনাই থকালৈকে আমি অলপ টাইম পাছ কৰিলোঁ আৰু তেতিয়ালৈকে খানা হৈ গ'ল আৰু ৰাইজ আমাৰ গেংটো এখন ডাইনিঙতে 6-7টা বহি লৈছে আৰু পূৰা সোৱাদ লাগি গৈছে ভুৱন কেনেকুৱা লাগিছে ক কেনেকুৱা হৈছে তই গৈ মাংস পাতি কমিল কি লগ তই মাংস পাতি চুৰ কৰিছ কেনেকুৱা হৈছে ক কেনেকুৱা হৈছে আৰে চবেই খাইছে এই পেটলা কিমান খাই আজি চান্দু কিবা এটা কৈছা জিঅ'গ্ৰাফী প্ৰেক্টিকেলৰ কামো হৈ গ'ল আৰু খানা খোৱাও হৈ গ'ল গতিকে আজি ভ্লগটো ইমানতে সামৰোঁ আপোনালোকক অশেষ ধন্যবাদ ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আৰু আজিলৈ হ'ব দিয়ক ইমানতে এৰিছোঁ বাই